কাৰোবাক পাহৰি যোৱাটো কঠিন নহয়, কঠিন হৈছে তেওঁৰ সৈতে পাৰ কৰা প্ৰতিটো মুহূৰ্তৰ অনুভূতিবিলাক পাহৰি যোৱা। যেতিয়া মন বেয়া থাকে আৰু সান্তনা দিয়া মানুহবোৰ মন বেয়াৰ কাৰণ হৈ পৰে, তেতিয়া কষ্ট বহু পৰিমাণে বাঢ়ি যায়। হাজাৰ হাজাৰ সুখৰ মুহূৰ্তবোৰ অৰ্থহীন হৈ পৰে যেতিয়া সেইবোৰ ভাগ কৰি লোৱা মানুহবোৰ আঁতৰি যায়। কি আচৰিত, মনে সেইজন মানুহকেই বিচাৰে যি আমাৰ ভাগ্যতে নাথাকে। জীৱনত এনেকুৱা একো বস্তুৱেই নাই যাক পোৱাৰ পিছত তোমাৰ জীৱন পাৰফেক্ট হ'ব। কিছুমান ৰঙীন সপোন দেখা খুব সহজ, কিন্তু সেইবিলাক পূৰণ কৰা বহুত কঠিন। কিছুমান মানুহে আমাক তেতিয়ালৈ ভাল পায় যেতিয়ালৈ আমাক ব্যৱহাৰ কৰিব পাৰে। প্ৰকৃততে কোনেও কাকো পাহৰি নাযায়, মাথো স্বাৰ্থ পূৰণ হোৱাৰ পাছত আঁতৰি থাকে। ইচ্ছা থাকিলে উপায় উলিয়াব পৰা যায় আৰু ইচ্ছা নাথাকিলে অজুহাত। তুমি যাক যিমান বেছি গুৰুত্ব দিবা, তেওঁ তোমাক সিমানেই অৱহেলা কৰিব। গুৰুত্ব বুজাব হ'লে দূৰত্বৰো প্ৰয়োজন হয়। অলপ দূৰত্ব ৰাখা, বহুত কথাই জানিব পাৰিবা। সকলোকে সহজতেই বিশ্বাসত লোৱাটো উচিত নহয়, কাৰণ চেনি আৰু নিমখৰ ৰং একেই, কিন্তু সোৱাদ বেলেগ বেলেগ হয়। ভৰসা তাকেই কৰা যিয়ে তোমাৰ এই তিনিটা কথা বুজিব: হাঁহিৰ পিছফালে থকা কষ্ট, খঙৰ পিছফালে থকা ভালপোৱা আৰু মনে মনে থকাৰ কাৰণ। সঁচা ভালপোৱা সেইটোৱেই যাৰ মাজত কোনো স্বাৰ্থ নাথাকে। দূৰৰ পৰাও ভাল পাব পৰা যায় যদি ভালপোৱা মনৰ পৰা হয়। পৃথিৱীৰ সকলোতকৈ কোমল বস্তুটো হৈছে মানুহৰ মন, যিটো ভাঙিবলৈ কোনো বস্তুৰ প্ৰয়োজন নহয়, মাথো মুখৰ কেইষাৰমান অৱহেলিত কথাই যথেষ্ট। মানুহে কেতিয়াও ইচ্ছা কৰি সলনি নহয়। কিছুমান মানুহৰ অৱহেলা, কিছুমান স্মৃতি আৰু কিছুমান বেয়া পৰিস্থিতিয়ে মানুহক সলনি হ'বলৈ বাধ্য কৰায়। যাক তুমি কাষত পাইছা তাক মূল্য দিবলৈ শিকা। হেৰাই গ'লে হাজাৰ কান্দিলেও তাক ঘূৰাই নাপাবা। অহংকাৰ নকৰিবা, কাৰণ এই জীৱন দুদিনীয়া। জীয়াই থাকোঁতে যদি কাৰোবাৰ মুখত হাঁহি বিৰিঙাব নোৱাৰা, তেনেহ'লে দুচকুত চকু পানী বোৱাবলৈও চেষ্টা নকৰিবা। তুমি মাথো তেওঁৰ হাততেই ধৰিবা, যিয়ে পৰিস্থিতি যেনেকুৱাই নহওক কিয় তোমাৰ হাতখন কেতিয়াও এৰি নিদিয়ে। যদি জীৱনসংগী সঠিক হয়, তেনেহ'লে আশা আৰু আকাংক্ষা দুয়োটাই পূৰণ হয়।